মোৰ নামটো মোহাম্মদ জিনাত আলী আকন। আচ্ছা, আপনি কিমান দিনৰ পৰা ফাৰ্মাচী চলিছে? মোটামুটি 5-6 বছৰ হৈছে। আপোনাৰ এই বৈধ কাগজ পাতিৰ কিবা প্ৰব্লেম আছে নেকি? কাগজ পত্ৰটো মোৰতো ডি ফাৰ্ম চাৰ্টিফিকেট। মই জানো যে এইটো ইহঁতে অফিচৰ পৰা যিটো দিয়ে এইটোতো বেলেগ বস্তু, এইটো ইনষ্টিটিউট পৰা নোহোৱাকৈ এইটো দিয়ে। কিন্তু আমি ইনষ্টিটিউট পঢ়িছোঁ, গতিকে মোৰতো ভেলু বেছি। আগেও 2বাৰ আহিছিল, মোক প্ৰেক্টিছ কৰিব দিছে। ড্ৰাগছ ইনস্পেক্টৰ আগেও 2বাৰ আহিছিল, প্ৰেক্টিছ কৰিব দিছে। আপোনাৰ দোকানৰ লাইসেন্স নাই বুলি দোকানৰ লাইসেন্স ফাৰ্মাচিষ্ট ডিপ্লোমাটা কিহৰ? আমি মেডিচিনৰহে ডিপ্লোমা, এইটো ফাৰ্মাচিষ্টৰহে ডিপ্লোমা। মই এইটো ভাবোঁ। ছাৰে মতেও কৈছে আৰু কি যে এইটো এক্সট্ৰাভাৱে মেডিচিন বিক্ৰী কৰাৰ কাৰণে এক্সট্ৰা লাগে, এইটো বেলেগ বস্তু। মইতো কোৱা নাই, আগেও 2বাৰ আহিছিল, মই হয়তো নাজানো এইটো। নাই, এইটো মই কভাৰেজৰ লাইনত আমি চাইনিজৰ কাম কৰোঁ আৰু ৱৰ্কশ্বপ এমাৰৰ কাম কৰোঁ। এইটো কিবা না কিছু নহয়, একো নহয়। এইটো মই কাগজ পত্ৰ নাই, এইটো আয়ুৰ্বেদিক মেডিচিন দি কাম কৰা হয়। এইটো মেডিচিনো দিওঁ, আয়ুৰ্বেদ এইবিলাক মেডিচিন নহয়। হেৰি নকৰোঁ আৰু কি দিছে, ড্ৰাগছ লাইচেন্সটো লাগিব। আজি বন্ধ কৰি থৈ গ'ল, দোকান বন্ধ কৰি থৈ গ'ল। কিমান দিনৰ পৰা চলাই আছে আপুনি? ব্যৱসায়টো মোৰ 4 বছৰ হৈছে। এতিয়া কিমান মান আপোনাৰ ইয়াতে মেডিচিন আছে? বেছি টকা নাই এতিয়া, মানে লাৰ্জ মানে হেৰি আহিছে আপোনাৰ ক্লিয়াৰেন্স টাইম আহিছে, মাল উঠোৱা নাই। এতিয়া ক্লিয়াৰ কৰি আছোঁ টকাটো, সিহঁতক কোম্পানীৰ পাছতে ক্লিয়াৰ কৰি আছোঁ। আমি এটা কথা দেখিব পাইছোঁ যে আপোনাৰ কোনো নাম ফলক নাই। নাম ফলকটো দিয়া নাই। এনেকে চলাইছিলে 4 বছৰ? নাই, এনে পেকেট আছে, আমাৰ লেবৰেটৰী হেৰি দিয়া আছে, লেবৰেটৰী আছে। টেষ্টটো কৰোঁ, মাত্ৰ উইডাল টেষ্টটো কৰোঁ, চুগাৰটো কৰোঁ। বাকী মেচিনবিলাকে হেৰি আছে ইয়াত, বেছি দিন হোৱা নাই, অলপ দিন হৈছে। আপুনি নিজে কৰে নে টেকনিচিয়ান আছে? মই নিজে টেকনিচিয়ান, ফাৰ্মাচিষ্ট। ট্ৰেইনিং আছে। এইটো কেৰেলাৰ পৰা লৈছোঁ। জিনাত আলী আকন। এইখিনি এৰিয়াত চাম, তাৰপিছত ধৰি লওক মিলন বজাৰ, তাৰপিছত সেই গোটেইখিনি বস্তু তাৰমানে আমাৰ প্ৰচিডিউৰত চলি থাকিব। এতিয়া ধৰি লওক এনেকুৱা ছাৰপ্ৰাইজ ইনস্পেকশ্যন এতিয়া কণ্টিনিউ চলি থাকিব, মানে গোটেই কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে ধৰি লওক। এতিয়া চালোঁ তেওঁৰ ভেলিড ড্ৰাগ লাইচেন্সো নাই, তেওঁ অলৰেডি ডি ফাৰ্ম হোল্ডাৰ হয়। কিন্তু এতিয়া তেওঁ মানে আমি তেখেতৰ কিছুমান বস্তু ষ্টক চিজ কৰি দিলোঁ। আপোনাৰ মানে মেডিচিন যিবোৰ আছে এইখিনি বস্তু আমি নট টু ডিছপ'জ অফ কৰি থৈ পেলাই যায়। আৰু তাৰপিছত তেখেতে ভেলিড লাইচেন্স এখন ল'লে, তাৰপিছত আমি এইখন খুলি দিব পাৰিম। এতিয়াৰ পৰা আজি এইখনৰ পৰা এই দোকানখন ক্ল'জ ডাউন হৈ থাকিব। হয়, কি কৈছে? নহয়, একচুৱেলি কি হৈছিলে, আগতে ধৰি লওক আমাৰ ইনস্পেক্টৰ তেনেকৈ নাছিলে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, মানে ইনচাৰ্জত আছিলে বা চাৰ্জত আছিলে 3-4খন ডিষ্ট্ৰিক্ট মিলি পেলাই। তো ধৰি লওক তেতিয়া কি হয়, আমাৰ মানে ইমান ভিতৰুৱাকৈ চলি আছিল, কিছুমান খবৰো গম পোৱা নগৈছিলে। এতিয়া আমি ধৰি লওক কিছুমান কমপ্লেইন পালোঁ যে এনেকৈ চলি আছে বুলি। কমপ্লেইনটো অহাৰ কাৰণেহে আমি ইয়াতে মানে ইনভেষ্টিগেশ্যন কৰিব আহিলোঁ এইটো এৰিয়াত ধৰি লওক। তাৰ বেচিছত এতিয়া গম পালোঁ। তো এনেকৈ ধৰি লওক বস্তুবোৰ গম পোৱা হৈ চলি। তেখেতৰ মেইন প্ৰব্লেমটো হ'ল ভেলিড DL-খন নাই। তেখেতে আপোনাৰ ডি ফাৰ্ম হোল্ডাৰ হয়, ফাৰ্মাচিষ্ট হয় তেখেতে, কিন্তু তেখেতে লাইচেন্সটো লোৱা নাছিলে। তো সেইটো কাৰণে তেওঁ মানে ভেলিড ড্ৰাগ লাইচেন্সটো নথকাৰ কাৰণে তেওঁৰ দোকানখন এতিয়া ক্ল'জ ডাউন কৰা হ'ল। দেখা গৈছে স্যাৰ বিচনাও আছে। হয়, এইবোৰ আচলতে তেওঁ কৰিব নোৱাৰে। এতিয়া ধৰি লওক আজি ইনভেষ্টিগেশ্যনত এইবোৰ গম পোৱা গ'ল। এতিয়া এইখিনি নাই, এইটো এতিয়া ধৰি লওক আমাৰ ভেৰিয়াছ ছাৰপ্ৰাইজ ইনস্পেকশ্যন চলি থাকিব। আৰু এইটো বস্তুত আপোনাৰ গোটেইখিনি আমি এটা টাইম ইণ্টাৰভেলৰ মূৰে মূৰে আমি গোটেইখিনি চেক কৰি যাম। তো সেইটো হিচাপত আমি ধৰি লওক কামবোৰ কৰি যাব লাগিব। আৰু এটা প্ৰশ্ন যে দেখা গৈছে যিজনে চলাই আছে আচলতে তেওঁৰ নামত লাইচেন্সখন নহয়, বেলেগৰ লাইচেন্স ভাড়া কৰিহে চলাই থকা বহুতো অভিযোগ আছে। কি কৈছে? ফাৰ্মাচী বহু কেইটা আছে, হয়, তাৰ নিজৰ নামত লাইচেন্স নাই, বেলেগৰ লাইচেন্স ভাড়া কৰিহে চলাই আছে। নহয়, তেনেকুৱাকেতো হিচাপত মানে তেওঁলোকে এইটো কৰিব নোৱাৰে। এতিয়া ধৰি লওক আমি যেতিয়া ৰুটিন ইনস্পেকশ্যনবোৰ কৰি থাকিম, তেতিয়া যিখিনি আমি তথ্যবোৰ পাম, তেতিয়া তাৰপিছত আমি বিহিত ব্যৱস্থাবোৰ গ্ৰহণ কৰিবলৈ পাৰিম।